লগে আমাৰ মানিকপুৰ সৃজনগাম আদি বিভিন্ন অঞ্চলত গৰাখহনীয়া কেইবাটাও স্থানত হৈছে সেই বিষয়েও মোক আমাৰ বিষয়াসকলে অৱগত কৰিছে আমি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিম বঙাইগাঁও জিলাত বহুত কেইটা ফ্লাড ৰিলিফৰ কেম্প হৈছিল যদিও এতিয়া 5টা কেম্পতে মানুহ আছে বাকি সকল ঘৰলৈ উভতি গৈছে আমি প্ৰথম বঙাইগাঁও জিলাৰ প্ৰায় 4,000তকৈও ওপৰ ফেমিলি 3,800 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি ঘৰত ঘূৰি যাবৰ বাবে সোমোৱাই দিছিলোঁ প্ৰায় 3 লাখতকৈ ওপৰ লোকক বান সাহায্য শিবিৰত আমি যথাযথ সাহায্য আমি আগবঢ়াইছিলোঁ এতিয়া আমাৰ লক্ষ্য হ'ল যে যিখিনি মানুহৰ গৃহ পাৰ্মানেণ্টলি ডেমেজ হ'ল ঘৰ পাৰ্মানেণ্টলি ডেমেজ হ'ল বা সিভিয়াৰলি ডেমেজ হ'ল তেওঁলোকক যাতে আগষ্ট মাহৰ ভিতৰতে আমি এটা আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ আৰু প্ৰায় 2,000 ষ্টুডেণ্ট বঙাইগাঁও জিলাত তেওঁলোকৰ কিতাপ পত্ৰ আদি ক্ষতি হৈছে তেওঁলোকৰো আমি বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰি আছোঁ যাতে তেওঁলোকৰ বেংক একাউণ্টতো আমি এককালীন আৰ্থিক সাহায্য এটা পঠাব পাৰোঁ মই ভাবোঁ যে যদি তৃতীয় ঢৌ নাহে তেতিয়াহ'লে জিলালৈ নিশ্চয় স্বাভাৱিক অৱস্থা উভতি আহিব কিন্তু তথাপিতো আমি সাৱধান হৈ থাকিব লাগিব অন্তত আগষ্ট মাহৰ শেষলৈকে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে দুই এটা সুধিব পাৰে স্যার দিনেশ কাছারিয়ার আত্মহত্যার মূল অভিযুক্ত বদিউল্লাহ খানক স্যার বাসগৃহ আজি উচ্ছেদ করা হয়েছে তো স্যার অভিযোগ আহিছে যে বদিউল্লাহ খানৰ এনআরসিটো নাম নাই বলে অভিযোগ আহিছে চক বদিউল্লাহ খানৰ যিমানখিনি কুস্তি আছে গোটেইখিনি পুলিচে পৰীক্ষা কৰিব তেওঁ মানি লেণ্ডিং বিজনেছতো আছে সুদত টকা দিয়ে যিটো আইনমতে দিব নোৱাৰে আমি যিটো সাধাৰণ ভাষাত কাবুলিয়ালা বুলি কওঁ তেওঁ তাৰ কাম কৰে গুণ্ডামি কৰে অবৈধভাৱে ব্ৰিক ক্লিনিং চলাই আছে গতিকে তেওঁৰ গোটেইখিনি কুস্তি বা গোটেইখিনি তেওঁৰ যিমান জীৱনটোৰ বিষয়ে যিমানখিনি জানিব লাগে গোটেইখিনি পুলিচে ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু আজি যি হৈছে এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট বেচিছত চৰকাৰে ব্যৱস্থা লৈ থাকে অপজিশ্যনৰ কেণ্ডিডেটগৰাকী নিশ্চয় অহা উচিত আৰু ডেমক্ৰেচিত সকলোৱে নিজৰ কথা কোৱা উচিত আৰু মই ভাবোঁ তাক লৈ আমাৰ বিশেষ কোনো কমেণ্ট কৰিবলগীয়া বা আপত্তি কৰিবলগীয়া একো নাই শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ 18 তাৰিখে নিৰ্বাচন হৈ যাব 21 তাৰিখে ৰিজাল্ট দিব থেংক ইউ